আসসালামু আলাইকুম নমস্কাৰ মই আজি একবাৰ আকৌ আপোনালোকৰ সন্মুখত আহিছো বহুতই দুখদায়ক কিছা লৈ এক সপ্তাহ আগে মই মদিনা শৰীফৰ পৰা ৰিকুৱেষ্ট কৰিছিলো গোটেই অসমবাসীক যে আমাৰ হাইলাকান্দি কৰিমগঞ্জ জিলা আৰু বহুত জায়গাত বানপানী বহুত বেছি হৈছে ফ্লাড 2024 নামে দিয়া হৈছে আর বহুত মানুষ লাখ লাখ মানুষ বিপদত আছে লাখ লাখ মানুষ শিবিরত গৈ পাইছে আর সব মানুষ কাপড় টাপড় কারণে খারাপ খাওয়ার বস্তু খাওয়ার কারণে বেবি ফুডের কারণে মানুষ হাহাকার বের করে আছে মই রিকুয়েস্ট করেছিল আমার জমিতুল মাক হাইলাকান্দি করিমগঞ্জ ভাল লাগিছে যে 3-4 দিনের পর আমার করিমগঞ্জ জমিয়ত উলামা মৌলানা উকমাল সাহেব মৌলানা মেহবুব সাহেব আর তেখেতৰ সাথী সঙ্গীসকলে মিলি নাও তুলাই হাজার হাজার প্যাকেট রিলিফ বিতরণ কৰি আছে হাইলাকান্দিৰ মৌলানা তাজউদ্দিন সাহেব বাহাৰ ভাই আৰু বহুত মানুহ নামিছে পहिले এনেকুৱা নাই যে করিমগঞ্জৰ মানুহৰ পইচা নাই বহুত পইচা আছে গাঁৱৰ পইচা আছে আৰু হাইলাকান্দিতো আছে গাঁৱৰ বেপাৰীসকল আছে पहले मैं रिक्वेस्ट करार पासतो आजिलैके कोनो एटा अर्गानाइजेशन कोनो संगठन दुई एक ग्रुपे पलिटिकली मैं देखिছো जे एक कार्टून 5000 টাকার एक कार्टून बिस्किट और पानी लई उलाइছে नावर ভিতৰত শুটিং কৰি আছে এইটো কি হৈ যাব ইমান ডাঙৰ বিপদৰ পৰা এতিয়া মই আকৌ একবাৰ আমাৰ যে 5 জন বিধায়ক আছে मैं আপনার हाथ जोड़ी रिक्वेस्ट कर आल्लाह अपना बहुत पैसा दिसे और ये परीक्षार समय मानु विपद जितिया थाके विपद कौन काम आए दुष काम आए এই विपदर टाइम अपना चाब ना लगे कोने भोट किमान दिसे कोनो दिया ना एक पैसा भोट ना लगे आमार सेवा लगे मानव सेवार कारण रास्तात आहिছো এইটোৰ কাৰণে আপোনালোকে এজন एमएलए कम से कम जिमान पारे बस्तु लई नाव लई आपनालोके मैदानत नामक और जिमान पार्टी डाउन पार्टी मानुहসকলে भोट लैसे कांग्रेसर होक बीजेपीर होक आमार मुसलमाने बहुत लाख लाख भोट दी करीमगंजर एमपी साहबक जिताइছে मैं आपनाको रिक्वेस्ट करि आছো और डाउन जिमान रिलेटসকল আছে पैसा लई आल्लाह दिसे पैसा আজি আছে কালি নাথাকিব উপরলা আপদ বিপদ পাঠায় আপনার আমার পরীক্ষার কারণে এটার কারণে মই আশা আছে मोर ए बिल तो अपने शुनिब मैं कार ऊपर को क्रिटिसाइज करा ना अल्लाह के वास्ते এই पैसा बचाले नाबाचिब शेष हो যাব একদিন আমি এই পৃথিবীর পৰা যাম যাবই লাগিব এই যে মানুহ হিন্দু মুসলমান হোক যে কোনো জাতি ধর্ম বর্ণ নির্বিশেষে আপোনালোকে ময়দানত নামি এই মানুহবিলাকক সাহায্য কৰিব বুলি মই আশা ৰাখিলো আকৌ একবাৰ হাত জোড়ি আবেদন কৰি আছো নিবেদন কৰি আছো আপোনালোকে ময়দানত নামি এই মানুহবিলাকক 1 টাকা 2 টাকা 5 টাকা जी पारे এইটো সাহায্য কৰক খোদা হাফিজ মোৰ আশা আছে আপোনালোকে এই কথাটো শুনিব কিছু মানুহ মোৰ এই বিলৰ পিছত ময়দানত নামিব মই আশা ৰাখিছো খোদা হাফিজ জয় হিন্দ জয় আয়ুষ।